हेलो फ्रेंड्स मैं आपनालोक सकलोके स्वागतम जनाइছোঁ आमार चेनेल सोलमेट स्काईলৈ য'ত থাকিব স্মিতা খানিন এণ্ড ইউ आपनालोक सकलोके মই মোৰ প্ৰথম ব্লগটোলৈ স্বাগতম জনাইছোঁ। মই আজি এঠাইলৈ গৈ আছোঁ আৰু আপোনালোকে নিশ্চয় অনুমান কৰিব পাৰিছে থাম্বনেইলত দেখি যে মই ক'ত গৈ আছোঁ। আহকচোন মোৰ এই যাত্ৰাৰ সমভাগী হওক আৰু আমি কি কৰিলোঁ সেয়া আমি সকলো আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আহক ভিডিঅ'টো উপভোগ কৰোঁ। আহি পালোঁ নলবাৰী বিশান মটৰ্ছ। ইয়াতে মোক স্কুটি দিব আৰু এই স্কুটিবোৰ ৰখাই থোৱা আছে। এইবোৰ চব নমাই দিয়া স্কুটি। ইয়াতে স্কুটি নাম লিখা আছে। এইখন মোৰ স্কুটি, এইটো চাবি। মোৰ নাম লিখা আছে এইটো ইয়াতে স্মিতা ভৰালী আৰু অকণমান লেতেৰাটো আছে যেনিবা চকে চলিব। এইখন ইয়াত লিখা আছে গভৰ্ণমেণ্ট অফ আছাম হায়াৰ এডুকেশ্যন ডিপাৰ্টমেণ্ট। তেতিয়ালৈকে ইয়াতে আমি ৱেইট কৰোঁ অকণমান। এয়া ওপৰত অফিচিয়েল কাম কাজ চলি আছে, আমাক মাতি আছে এটা এটাকৈ। তো এতিয়া মই বহিছোঁ তলত, মাতিব অলপ পিছত। এটা অফিচিয়েল কামখিনি হ'লে আমি আৰু মামাই দিয়া স্কুটিখন লৈ যাব পাৰিম। পিছে মোৰ স্পেচিয়েল পাৰ্চনজন এতিয়াও আহি পোৱা নাই। সদায় চব কামতে লেট। অলপ ইয়াতে এম্বিয়েঞ্চটোৱে দেখুৱাই দিছোঁ আপোনালোকক। আহিব পাৰে ইয়াতে চব স্কুটি পোৱা ফেল' ফ্ৰেণ্ডছবোৰ বহি আছে। চাওঁ এতিয়া ওপৰত গৈ আছোঁ। তাতে অফিচিয়েল কাম আছে। সেই অফিচিয়েল কামখিনি হোৱাৰ পিছত যাম। ডাঙৰ চাবি পাতি উঠিব লাগিব তাইক। এতিয়া গৈ আছোঁ মই ওপৰত আৰু মই যাৰ কাৰণে ৱেইট কৰি আছোঁ। সেউজীয়াও আহি পোৱা নাই। গুচি যাম মই নৰখ এইবাৰ একদম ভাবি লৈ। তো ফ্ৰেণ্ডছ মই যাৰ কাৰণে ৱেইট কৰি আছিলোঁ তেওঁ আহি পালে। তেওঁ এই চেনেলটোৰ পাৰ্টনাৰ, তেওঁ আহি পালে। সেইজন তাতে গাড়ী ঠিক কৰি আছে, মানে তেওঁৰ গাড়ীখন থৈ আছে। সদায় লেট অৱশ্যে, আহিবই পোৱা নাই দেখিছেনে? তাৰ পৰা এইখিনি আহি পোৱা নাই। এয়া মিষ্টাৰ কে স্মিতা কে এণ্ড ইউ সোলমেট স্কাই। আমাৰ গোটেই টিমটো আপোনালোকক লৈ কেনে হয়। আজি বহু প্ৰতীক্ষিত দিনটো আহি পৰিছে। আমি খুব এই দিনটোলৈ ৰৈ আছিলোঁ খুব উৎসাহেৰে। আজি আহিছে, আমি আহি পালোহি। চাওঁ ভিতৰত গৈ কি হয়। আচ্ছা তুমি স্কুটিখনৰ কাৰণে বেছি এক্সাইটেড নে সম্পূৰ্ণ এমাহৰ পিছত মোক লগ পাইছে এইটো কাৰণে বেছি এক্সাইটেড? দুটা। কোনটো বেছি দুটাই না কোনটো বেছি নয়, কোনটো বোলে হয় আজি স্কুটি পাম মই আল্টিমেটলি সেইখন গৈ তোমাৰে হ'ব। আগতে মোক কৈ থৈছে যে এইখন স্কুটি তেওঁক লাগিব, বাট মই বেছি এক্সাইটেড কাৰণ এমাহ, কাৰণ এওঁ থাকে নলবাৰী, মই থাকোঁ গুৱাহাটী। আজি মই গুৱাহাটীৰ পৰা আহিছোঁ, ইণ্টাৰ ডিষ্ট্ৰিক্ট বন্ধ আছে। আজি স্কুটি ল'ব লাগে কাৰণে আহি পাইছোঁ, বাট আৰু 22লৈ বঢ়াই দিলে। তো লাষ্ট আমি এমাহ আগতে লগ পাইছিলোঁ এই বন্ধৰ আগদিনা ন, ইণ্টাৰ ডিষ্ট্ৰিক্ট বন্ধ হোৱাৰ আগদিনা লগ পাইছিলোঁ। আৰু এতিয়া আৰু কেতিয়া পাম ঠিক নাই, বাট তেওঁৰ বেছি এক্সাইটমেণ্ট স্কুটিখনৰ কাৰণে লাগিছে যেন মই পাইছোঁ। আমি এবছৰ হৈছোঁ আৰু তেওঁৰ কাৰণে এমাহ এক্সাইটমেণ্ট ক'ত আছে আপোনালোকে গম পাইছে। হ'ব এতিয়া আমি ভিতৰত যাওঁ, বাকী কামখিনি কৰিব লাগে।
হস্পিটেলৰ পৰা জালুকবাৰীলৈকে জাম আছিলে, ট্ৰেফিক জাম 3 ঘণ্টামান লাগিছে। তো অৱস্থা নাই। তো এতিয়া মই আপোনাক দেখাই দিছোঁ আপোনালোকক ভালকৈ মোৰ গাড়ীখন। তো এইখন হৈছে মোৰ নামাই দিয়া গাড়ী। এইখন নামাই দিয়া গাড়ী লৈ আহিলোঁ আৰু গৃহ প্ৰৱেশ কৰিব লাগিব। আৰু মোৰ আগতেও এখন গাড়ী আছিলে, সেইখন হৈছে এইখন হৈছে মোৰ দাদাই দিয়া গাড়ী। মোৰ 2019 পূজাত মোক গিফ্ট দিছিলে এইখন সি। তো এইখন মোক দাদাই দিয়া গাড়ী আৰু সেইখন মোক মামাই দিয়া গাড়ী। এই দুটা মোৰ বাচ্চা। তো এইটো মোক দাদাই দিছে। এইটো মই এইখনতে চলাবলৈ শিকিছোঁ। তো এইখন মোৰ ফেভৰেট সদায় হৈ থাকিব। কিন্তু জীৱনত নিজৰ বুলিবলৈ প্ৰথম এটা সম্পত্তি হৈছে, সেইটো হৈছে এইখন মোৰ, যিখন মই নিজৰ বুলি ক'ব পাৰোঁ। আৰু যিখন মই নিজৰ বুলি ক'ব পাৰোঁ সেইখন হৈছে এইখন, যিখন মই মামাৰ কাৰণে পাইছোঁ, থেংকছ টু আছাম গভৰ্ণমেণ্ট। তো ব্লগটো মই এইখিনিতে শেষ কৰিম। ফ্ৰেণ্ডছ, মোৰ এতিয়া অৱস্থা নাই। মই ফ্ৰেছ হৈ পেলাই অলপ কিবা খাই ৰেষ্ট কৰোঁ। তো আজিৰ মোৰ ফাৰ্ষ্ট ব্লগটো মই এইখিনিতে খতম কৰিম। আপোনালোক সকলোকে মই অনুৰোধ জনাইছোঁ যে ইয়াতে আপোনালোকে আমাক ছাপোৰ্ট কৰে স্মিতা এণ্ড কেকে, যাতে আপোনালোকক আগলৈও এণ্টাৰটেইন কৰি যাব পাৰোঁ। জানো এইটো চাউণ্ড কোৱালিটি ভাল হোৱা নাই বা ভিডিঅ' কোৱালিটি ইমান ঠিক হোৱা নাই, কাৰণ মোৰ ফাৰ্ষ্ট ব্লগ ইমান নাজানো। বাট আপোনালোকে ছাপোৰ্ট কৰিলে মই ট্ৰাই কৰি যাম। তো থেংক ইউ।